আপোনাৰ কেনেকুৱা লাগিব যে আপুনি জীৱনত বিচৰা সকলোবোৰ বস্তু কোনো ধৰণৰ কষ্ট অবিহনে আপুনি পাই গৈছে। নিশ্চয় আপুনি পাগল হৈ পৰিব, নহয়নে? এইদৰে এই মুভিখনত এটি কাপোলক দেখুওৱা হয়। সিহঁতে এটা ৰুম পায় আৰু সেই ৰুমটোত সিহঁতে সকলো ইচ্ছা পূৰণ হ'বলৈ ধৰে। আপোনালোকে জানে যে লোভে বা পাপে মৃত্যু, ঠিক সেইদৰে সিহঁতৰ লগত। এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। বলক কাহিনীটো মুভিখনৰ আৰম্ভণিতে এটা কাপোলক দেখুওৱা হয়। ল'ৰাজনৰ নাম আছিল মেট আৰু তাৰ ৱাইফৰ নাম আছিল কেট। সিহঁতে এখন নতুন ঠাইত থাকিবলৈ আহে। ইয়াতে আহি সিহঁতে এখন নতুন ঘৰ কিনি লয়। মেট এজন আৰ্টিষ্ট আছিল, আনহাতে কেট এগৰাকী ট্ৰান্সলেটৰ আছিল। কিন্তু সিহঁতে নিজৰ পুৰণা কামবোৰ বাদ দি ইয়ালৈ আহি যায় আৰু সিহঁতে ভাবে যে সিহঁতে নতুন কাম কৰিব। সিহঁতৰ ঘৰখন চহৰৰ পৰা বহু দূৰত আছিল আৰু ঘৰৰ আশে পাশে একো নাছিল। সিহঁতৰ ঘৰখন বহুত ডাঙৰ আছিল, সেইবাবে সম্পূৰ্ণ ঘৰখন চাবলৈ ধৰে। এনেতে কেটে এখন অদ্ভুত দৰ্জা দেখিবলৈ পায়। মেট তালৈ আহি সেই দুৱাৰখন চাবিটো বিচাৰিবলৈ আৰম্ভ কৰে। চাবিটো পোৱাৰ পিছত সিহঁতে সেই ৰুমটো খুলিবলৈ ধৰে। তেনেতে লাইনবোৰ অন অফ হ'বলৈ ধৰে আৰু হঠাৎ লাইটবোৰ অফ হৈ যায়। পিছদিনা কেটে এজন ইলেক্ট্ৰিচিয়ান মাতি আনে। ইলেক্ট্ৰিচিয়ানজনে ঘৰলৈ অহাৰ সিহঁতে ঘৰখনৰ বেছমেণ্টলৈ যায়। ইয়াত আহি সিহঁতে তিনিওটাই আচৰিত হৈ পৰে। সম্পূৰ্ণ বেছমেণ্টত কেৱল তাৰেৰে ভৰ্তি হৈ আছিল। ইয়াত ইমান তাঁৰ আছিল যে ইলেক্ট্ৰিচিয়ানজনে একো ধৰিব পৰা নাছিল আৰু সিহঁতৰ সহায় কৰিব নোৱাৰিব বুলি কৈ দিয়ে। কিন্তু সিহঁতে ইয়াত আজব ধৰণৰ বস্তু দেখিবলৈ পায়। বেছমেণ্টত একেবাৰে চেণ্টাৰত ঘূৰণীয়া হুইল দেখা পায় আৰু য'ত তিনিওফালে লাইট জ্বলি থকা দেখা পায়। ঘৰখনত লাইন নথকা স্বত্তেও হুইলটোত কেনেকৈ লাইট জ্বলি আছে সেইটো সিহঁতে দেখি আচৰিত হয়। ইলেক্ট্ৰিচিয়ানজনে যোৱাৰ আগত মেটক কৈছিল, আপোনালোকে ইয়াত থাকিবলৈ আহিছে, সেয়া জানি মই আচৰিত হৈছোঁ। আপোনালোকৰ 35 বছৰ আগতে ইয়াত এটি দম্পতীয়ে বাস কৰিছিল, কিন্তু সিহঁতৰ মাৰ্ডাৰ হৈছিল। মেটে এই আষাৰ গম পাই ভয় খালে, কিন্তু সি কেটক এই কথাখিনি নক'লে। কিয়নো কেটক ক'লে কেটে ভয় কৰিব আৰু সেই তৎক্ষণাত গৈ নেটত চাৰ্চ কৰিব ধৰিলে। সি গম পায় যে এই ঘৰটোত 1975 চনত এটি দম্পতীয়ে বাস কৰিছিল আৰু সেই দম্পতীটো এজন পাগলে মাৰ্ডাৰ কৰি পেলাইছে। কিন্তু সেই পাগল ল'ৰাজনে নক'লে যে সিহঁতক কিয় মাৰিছিল আৰু সেইবাবে তাত এটি মেণ্টেল হস্পিটেলত ভৰ্তি কৰাই দিলে। সি এইবোৰ ভাবি চিন্তাত পৰিল আৰু ৰুমটোত বহি মদ খাবলৈ ধৰিলে। সেই সময়ত সি ভাবে যে যদি এটা মদৰ বটল থাকিলে হয় তেতিয়া হ'লে ভাল আছিল। তেতিয়া ওচৰতে থকা লেম্পটো এবাৰ অন হৈ যায় আৰু তাৰ সন্মুখত এটি মদৰ বটল আহি যায়। সি চক খাই উঠিল আৰু ৰাতিপুৱা কেটে তাক বিচাৰি ৰুমটোলৈ ভিতৰত সোমাই আহে আৰু চক খাই উঠে, কিয়নো সম্পূৰ্ণ ৰুমটোত এক্সপেঞ্চিভ পেইণ্টিং আৰু ইয়াৰ উপৰিও দামী দামী কাপোৰ লগতে বহুতো সুৰাৰ বটল আছিল। তাই ক'লে যে এইবোৰ ক'ত পালা? তেতিয়া মেটে সকলোবোৰ বুজাবলৈ আৰম্ভ কৰে। মেটে কয় যে তুমি এই ৰুমটোৰ ভিতৰত যিবোৰ বস্তু ইচ্ছা কৰিবা সেইবোৰ তোমাৰ ওচৰত আহি পৰিব। মেটে কয় তুমি যদি বিশ্বাস নকৰা নিজে কিবা এটা ইচ্ছা কৰি চোৱা। তেতিয়া কেটে এটা ইচ্ছা কৰিলে যে মোক এটা জব লাগে। মেটে কয় যে জবটোতো নাপাবা, কিয়নো ইয়াত তুমি কিছুমান বস্তুহে ইচ্ছা কৰিব পাৰিবা। তেতিয়া কেটে ইচ্ছা কৰে যে মোক অলপ টকা লাগে। ইচ্ছা কৰাৰ পিছতে লাইটটো এবাৰ অন হৈ অফ হৈ যায় আৰু সিহঁতৰ ওচৰত অলপ টকা আহি পৰে। প্ৰথমতে কেটে এইবোৰ দেখি বেয়া পাইছিল। তাই ভাবে যে এইবোৰ কেনেকৈ সম্ভৱ হ'ব পাৰে, কিন্তু সময় পাৰ হৈ যোৱাৰ লগতে সিহঁতৰ দুয়ো পাগল হৈ পৰে। সিহঁত দুয়ো সেই ৰুমটোলৈ আহে আৰু সিহঁতে বিচৰা মতে সকলো বস্তু উইচ কৰে আৰু সিহঁতে দামী দামী কাপোৰ, দামী দামী সুৰাৰ বটল আৰু সিহঁতে সকলো বস্তু পাই যায়। সিহঁতে এইবোৰ লৈ বহুত এনজয় কৰে। সম্পূৰ্ণ ঘৰটো ডায়মণ্ড জুৱেলাৰী, ইয়াৰ উপৰিও দামী দামী পেইণ্টিং, লগতে এনেকুৱা কিছুমান খোৱা বস্তু যিবোৰ সিহঁতে ইয়াতে নাপালে হয়। সেইবোৰেৰে গোটেই ঘৰখন ভৰি আছে। সিহঁতে টকাৰ ৱাল বনাই পেলাইছে, কিয়নো সিহঁতে ইচ্ছামতে টকা লৈ আছিল। কিন্তু লাহে লাহে কেট অকলশৰীয়া ফিল কৰিবলৈ আৰম্ভ কৰিলে, কিয়নো তাইৰ লগত অকল মেটে আছিল, কিন্তু তাই নিজৰ এটা শিশু আছিলে। তেতিয়া মেটে কয় যে আমি এতিয়া ফেমিলি প্লেন কৰিব লাগে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে কেটৰ আগতে 2টা সন্তানৰ মিছকেৰেজ হৈছিল। আচলতে গৰ্ভতে শিশু 2টা মৃত্যু হৈছিল আৰু সেইবাবে তাই তৃতীয়টি সন্তান বিচৰা নাছিল, যাতে এনেকুৱা ধৰণৰ ঘটনা আকৌ এবাৰ নহয়। কিন্তু মেটে কয় যে এইবোৰ একো নহ'ব। তথাপি কেটে মানা কৰি দিয়ে, যাৰ বাবে কেটে আৰু মেটৰ মাজত কাজিয়া হয়। তেতিয়া মেটে কয় যে মই ঘৰৰ পৰা ওলাই গৈ আছোঁ,
তুমি যি কৰা কৰি থাকা। তেতিয়া কেতে অলপ ডিপ্ৰেশ্যনত পৰি যায়। তেতিয়া কেটৰ এটা আইডিয়া আহি যায়। তাই সেই ৰুমটোলৈ যায় আৰু ভিতৰলৈ গৈ তাই এটি শিশু উইচ কৰে আৰু তেতিয়া তাইৰ হাতত এটি শিশু দেখিবলৈ পোৱা যায়। সেই শিশুটোৰ লগত ৰুমটোলৈ আহি পৰে। তেতিয়া মেটে বাহিৰৰ পৰা ঘূৰি ফুৰি আহি ঘৰলৈ আহি যায়। মেটে এই শিশুটিক দেখি পাগল হৈ পৰে। সি গম পায় যে হয়তো কেতে সেই ৰুমটোৰ পৰা শিশুটোক উইচ কৰিছিল। সি কয় যে আমি এই ৰুমটোৰ পৰা কেৱল বস্তুহে ইচ্ছা কৰিব লাগে, এনেকুৱা ধৰণৰ মানুহ বা কোনো জীয়াই থকা বস্তু উইচ কৰিব নালাগে। কিন্তু কেতে কয় যে এয়া একো নহয়। তেতিয়া আকৌ এবাৰ কেট আৰু মেটৰ মাজত কাজিয়া হয় আৰু তাৰ পৰা আঁতৰি যায়। সি নেটত চাৰ্চ কৰিবলৈ ধৰে যে এটা বস্তু গম পায় যে সেই ঘৰটোতে থকা আগৰ কাপোলটোক যিজন ল'ৰাই হত্যা কৰিছিল সেই ল'ৰাজন এটা পাগল আছিল। তেওঁ সেই ল'ৰাজনক হত্যা কৰাৰ কথাটো সেই ৰুমটোৱে কৈছিল। আচলতে সেই ল'ৰাজনে সেই ৰুমটোৱে কোৱা মতে কাপোলটোক হত্যা কৰিছে। সেই ল'ৰাজনৰ নাম আছিল জন আৰু সি বৰ্তমান বুঢ়া ব্যক্তি হৈ পৰিছে। সেইবাবে সি সেই লোকজনক লগ ধৰিবলৈ গুচি যায়। মেটে যেতিয়া সেই বুঢ়া ব্যক্তিজন অৰ্থাৎ জনক লগ পায় তেতিয়া সিহঁতে কথা পাতে। সি সোধে যে তুমি সিহঁতক কিয় হত্যা কৰিছিলা। তেতিয়া সেই বুঢ়া ব্যক্তি অৰ্থাৎ জনে কয় যে সেই ৰুমটো কোৱাৰ বাবেহে মই সিহঁতক হত্যা কৰিছিলোঁ। কিন্তু জনে এইটোও কয় যে যদিহে তোমালোকে সেই ঘৰখনত আছা তেতিয়াহ'লে তৎক্ষণাতে সেই ঘৰটো এৰি ইয়াৰ পৰা গুচি যোৱা। মেটে একো বুজি পোৱা নাছিলে সি এনেকৈ কিয় কৈ আছিল। তেতিয়া সি নিজৰ ঘৰলৈ আকৌ উভতি যায়। তেতিয়া মাজ ৰাস্তাতে গাড়ীৰ পেট্ৰল শেষ হৈ যায় আৰু সেইবাবে পেট্ৰল পাম্পত সোমাই সি পেট্ৰল ভৰাই তেতিয়া টকা দিবলৈ ওলাই সি দেখা পায় যে তাৰ পকেটত টকা নাই, কেৱল বালিহে আছে। তেতিয়া সি গম পায় যে যিবোৰ বস্তু ঘৰৰ পৰা বাহিৰলৈ অনা হয় সেইবোৰ বস্তু ডিষ্ট্ৰয় হৈ পৰে অৰ্থাৎ নাইকিয়া হৈ পৰে। তাৰ হাতত তেতিয়া টকা নাথাকে। সি তৎক্ষণাত ঘৰলৈ যায় আৰু টকাবোৰ বাহিৰলৈ পেলাবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও বহুতো বস্তু সেই পেলাই দিয়ে। তেতিয়া সি এটা কথা গম পায় যে উইচ কৰা বস্তুবোৰ যদি ঘৰখনৰ বাহিৰত ওলাই যায় তেতিয়াহ'লে সেইবোৰ ধ্বংস হৈ পৰে। তেতিয়া কেটক দেখুওৱা হয় সি নিজৰ শিশুটোক লৈ বাহিৰলৈ যাই আছে। মেটে তাইক মানা কৰে কিন্তু নকয় যে কিয় বাহিৰলৈ যাব নালাগে আৰু সেইবাবে তাই বাহিৰলৈ ওলাই যায়। এতিয়া দেখুওৱা হয় যে মাত্ৰ 1 মিনিটৰ ভিতৰতে সেই শিশুটোৰ বয়স 8 বছৰ হৈ পৰিছে। এইবোৰ দেখি তাই বহুত জোৰে চিঞৰে। তেতিয়া মেটে তাইক আৰু শিশুটোৰ ভিতৰলৈ লৈ আহে। দেখুওৱা হয় যে সেই শিশুটো বহুত ডাঙৰ হৈ পৰিছে। কিন্তু এইবোৰ গম পোৱাৰ পিছতো কেটে সেই শিশুটোৰ লগত বহু এটেচ হৈ পৰে। সেই শিশুটোক তাই নিজৰ ল'ৰাৰ নিচিনা লালন পালন কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান কেট আৰু মেটৰ ৰিলেশ্যনশ্বিপটো বেছি ভাল আৰু সেই শিশুটোৰ নাম তাই চেইন ৰাখিছিল। চেইনে এইবোৰ দেখি তাইৰ প্ৰতি আকৰ্ষিত হৈছিল। চেইনে লাহে লাহে কেটৰ প্ৰতি আকৰ্ষিত হৈ তাইক ভাল পাবলৈ ধৰিছিল আৰু তাৰ বাবে কেট মাক নাছিল অৰ্থাৎ তাৰ বাবে এগৰাকী আকৰ্ষিত মহিলাহে আছিল। এদিন যেতিয়া কেট আৰু মেটৰ কাজিয়া হৈ আছিল তেতিয়া সি গম পায় যে তাৰ কেনেকৈ জন্ম হৈছিল। সি গম পাইছিল যে সেই ৰুমটোৰ পৰা সি জন্ম হৈছিল আৰু সিহঁতে তাক কেতিয়াও বাহিৰলৈ যাবলৈ নিদিয়ে কিয়নো বাহিৰলৈ ওলাই গ'লে সি মাত্ৰ 5 মিনিটৰ ভিতৰতে বুঢ়া হৈ যায়, মৰি যাব। এইবোৰ গম পোৱাৰ পিছত সি মাত্ৰ 30 ছেকেণ্ডৰ কাৰণে বাহিৰলৈ ওলাই যায়। আকৌ যেতিয়া সি ভিতৰলৈ সোমাই আহে সি এজন প্ৰাপ্তবয়স্ক ল'ৰা হৈ পৰে। সি প্ৰায় 17 বছৰীয়া হৈ পৰে আৰু তাৰ হাতত এটা গান থাকে। সি মেথক মাৰিবলৈ ওলায় কিন্তু তেতিয়াই কেটে তাৰ সন্মুখত ওলায় আৰু আঘাত পায়। কেটে যেতিয়া সাৰ পায় মেটে তাৰ ওচৰত আছে। মেটে কয় যে তুমি বেহুচ হৈ পৰিছিলা। তেতিয়া মই চেইনৰ লগত বহুত কাজিয়া কৰিছিলোঁ। সি বৰ্তমান বেহুচ হৈ পৰি আছে। অলপ সময় যোৱাৰ পিছত মেটে কেটৰ লগত জোৰ জবস্তি কৰিবলৈ আৰম্ভ কৰে। তেতিয়া কেটে গম পায় যে এই ল'ৰাজন মেট নহয়, মানে চেইনে মেটৰ ৰূপ লৈ লৈছে কিয়নো তাৰ তাত বহুত মেজিকেল শক্তি আছে। তেতিয়া আচল কেটজন আহি পৰে। কেটে এইবোৰ দেখি পুৰা পাগল হৈ পৰে। তাই ধৰিবই নোৱাৰে যে কোনজন আচল আৰু কোনজন নকল। তেতিয়া তাই জোৰেৰে চেইন বুলি চিঞৰে। তেতিয়া তাই গম পায় যে ইয়াৰে কোনজন আচল মেট হয় আৰু নকল মেথক তাই চেৰিৰ পৰা পেলাই দিয়ে। তেতিয়া দেখুওৱা হয় যে চেইনে পিছে পিছে দৌৰি আছে। তেতিয়া মেট একেবাৰে দুৱাৰৰ কাষলৈ আহি পৰে আৰু সিহঁতে বাহিৰলৈ ওলাই যায়। চেইনে গম নাপায় যে সিও বাহিৰলৈ ওলাই যায়। তেতিয়া কেটে দুৱাৰখন বন্ধ কৰি দিয়ে। যেতিয়া চেইন বাহিৰলৈ ওলাই যায় তেতিয়া বয়স বৃদ্ধি হ'বলৈ ধৰে আৰু দেখুওৱা হয় যে মাত্ৰ 5 মিনিট সময়ৰ ভিতৰত সি এজন বুঢ়া ব্যক্তিত পৰিণত হৈছে আৰু শেষত তাৰ মৃত্যু হৈছে। কেটে তাইৰ ল'ৰাজনৰ মৃত্যু হোৱা দেখি বহুত ডিপ্ৰেশ্যনত গুচি যায়। সেইবাবে শেষত গৈ কেট আৰু মেটে এই ঘৰখন এৰি যোৱাৰ সিদ্ধান্ত লয়। এনেদৰে এই ঘৰখন এৰি নতুন এখন ঠাইলৈ য'ত সিহঁতে নতুন জীৱন আৰম্ভ কৰে। এনেকৈয়ে মুভিখনৰ অন্ত হয়। ভিডিঅ'টো ভাল লাগে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু এনেকুৱা ইণ্টাৰেষ্ট ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।